থেংক ইউ আৰু কিছুমান বিশেষ ইমজিৰে মেছেজবোৰৰ ৰিপ্লাই দিয়াত ব্যস্ত থাকিও অতি আগ্ৰহেৰে অপ্ৰত্যাশিত মেছেজৰ বাবে অপেক্ষাৰত ইচিতা। কিন্তু নাই, সেই বিশেষ ব্যক্তিগৰাকীয়ে এতিয়ালৈ হেপী বাৰ্থডে বুলি ইচিতালৈ মেছেজ কৰা নাই। ধৈৰ্যৰ সীমা হেৰাই যোৱাত মোবাইলটোক বিচনাতে পেলাই থৈ ইচিতা কিছু কথা নিজৰ মন মগজুৰ লগতে পাতিব ল'লে। মগজুৱে ক'লে, অপেক্ষা কাৰ মেছেজৰ কৰিছা? যাৰ সৈতে তুমি কিছুদিন আগতে ব্ৰেকআপ হোৱা বুলি জনাইছা। মনে কৈছে, যিয়েই নহওক তাৰ জন্মদিনত মই শুভেচ্ছা জনাইছিলোঁ, গতিকে তাৰো দায়িত্ব হয় মোক শুভেচ্ছা জনোৱা। মগজু, কিন্তু যাৰ সৈতে তুমি সম্বন্ধহে ৰাখিব নোখোজা তাৰ বাবে ইমান প্ৰতীক্ষাৰত কিয়? এইখিনিতে মনে অতীতৰ কিছু কথা ৰোমন্থন কৰিবলৈ নিমাত হৈ থাকিল। আকৌ মগজুৱে প্ৰশ্ন কৰিলে, তাৰ সৈতে কিয় সম্বন্ধ বিচ্ছিন্ন কৰিলা? মনে উত্তৰ দিলে, সেই সম্বন্ধত মই সুখী নাছিলোঁ আৰু যিটো সম্বন্ধত মই সুখী হোৱা নাই সেই সম্বন্ধেদি কেনেকৈ আনক সুখী ৰাখিব পাৰোঁ? মগজু, তেন্তে তাৰ অবিহনে আজি তুমি সুখী নে? আকৌ মনে মৌনতা অৱলম্বন কৰি কিছু ভাবিব ল'লে। তেনেতে চিনাকি নম্বৰৰ পৰা মেছেজ আহিল মোবাইলত। মেছেজ বক্সটো খুলি চাওঁতে লিখা আছিল, হাই, প্লিজ অপেন দ্য ড'ৰ, নাও আই এম অন দ্য আউটছাইড। কোনো পলম নকৰাকৈ ইচিতাই নিজ এপাৰ্টমেণ্টৰ দুৱাৰ খুলি চালে। অবিশ্বাস্য, অকল্পনীয়, সন্মুখত অনুৰাগ উপস্থিত আছিল। হাতত লোৱা গিফ্টৰ পেকেটটো ইচিতালৈ আগবঢ়াই অনুৰাগে ক'লে, উইচ ইউ এ ভেৰি হেপী বাৰ্থডে ডিয়াৰ ইছু। সকলো অবাস্তৱ আৰু অবান্তৰ যেন লাগিল ইচিতাক, কিন্তু মাতটো দেখোন অতি চিনাকি। নহয়, এয়াই বাস্তৱ। ইচিতাই থ্ৰাং কৰি ল'লে। যদিও আজি ইচিতাৰ জীৱনৰ এটা বছৰ কমি আহিছিল, কিন্তু ইচিতাৰ জীৱন নিৰ্দিষ্ট সেই একেটা বিন্দুতে আকৌ ঘূৰি আহি থমকি ৰ'ল।